মিউজিকবিলাক ড্ৰাইভাৰৰ তাতে পঠাই দিয়ে ঔষধটো ইমিডিয়েট দিব আপোনাৰ কি অসুবিধা হৈছিলে আপুনি ভিডিঅ' বনাই কওকচোন আপুনি কি হৈছিলে আপোনাৰ মোৰ এজমাৰ প্ৰব্লেম আছিলে কিমান দিনৰ পৰা আছিলে মোৰ এইটো 8-9 বছৰে হৈ গ'ল আছিলে আৰু 8-9 বছৰ আপুনি এলোপেথিক লাইনত চিকিৎসা লৈছিলে হয় লৈছোঁ বহুত লৈছোঁ ক'ত লৈছিলে এইটো মই নলবাৰীত লৈছোঁ গুৱাহাটীতো লৈছোঁ আকৌ মই চেন্নাইতো গৈছিলোঁ তাৰপিছত আপুনি ভাল কেনেকৈ হ'ল কোনে খবৰ দিলে ভাল মানে মোক হেলেনা খুৰী আমাৰ আছে ইয়াতে দমদমা পথাৰতে ঘৰ তেখেতে মোক অৰিয়েঞ্চৰ বিষয়ে কৈছিলে একচুৱেলি মই এইটো মানে যে মোৰ ভাল হ'বই সেইটো হিচাপে ঔষধটো খোৱা নাই মই এইটো হিচাপে খাইছোঁ যে মই বিভিন্ন জেগাত চিকিৎসা কৰিলোঁ মোৰ মানে অসুখটো যিহেতু ভাল নহ'লে ইয়াতেও এবাৰ ট্ৰাই কৰি চাওঁ হ'বও পাৰে সেইটো ভাবি মই খাইছিলোঁ কিন্তু এতিয়া মই ভালেখিনি সুস্থ আৰু আগতে আপুনি গেছ লৈছিলে এতিয়া ল'ব নালাগে নালাগে কিমান দিন খাইছে কোৰ্চটো কিমান দিন লৈছিলে এতিয়া মোৰ 3 মাহ কমপ্লিট হোৱা নাই কিন্তু হোৱা নাই হয় আৰু পাৰ ডে মানে পাৰ নাইটত মানে মই এটা মেডিচিন ল'ব লাগিছিলে মেডিচিনটোৰ নাম আছিলে 1/3D সেইটো খাব লাগিছিলে সেইটো মানে মইতো সেইটো বাদেই দিলোঁ মানে 15-16 দিন যেতিয়া মই অৰিয়েঞ্চৰ প্ৰডাক্ট খালোঁ তেতিয়াৰ পৰা মই লাহে লাহে নিজেই এৰিব চেষ্টা কৰিলোঁ তাৰপিছত ডক্টৰ তাতে গ'লোঁ যে মই সেইটো বাদ দিলোঁ তো মই মানে পাম্পটো যিটো মানে ইনহেলাৰ বুলি কয় সেইটো মই কাষতে ৰাখোঁ আৰু যেতিয়াই প্ৰয়োজন হয় তেতিয়াই মই লওঁ আৰু গতিকে এই যে আপুনি যে ইমান দিন এষ্টামাৰ ডিজিজত ভুগিছিলে গতিকে আপুনি বিভিন্ন জেগাত এলোপেথি লাইনত ঘূৰি ভাল নহ'ল অৰিয়েঞ্চৰ খবৰ শুনি আপুনি অৰিয়েঞ্চৰ প্ৰডাক্ট যে আপুনি ব্যৱহাৰ কৰিলে এই যে আপুনি ভাল হ'ল আগতে গেছ লৈছিলে এতিয়া গেছ ল'ব নালাগে বহুত আৰাম পাই গৈছে মোটামুটি ভালেই হৈছে বুলি ক'ব পাৰি গতিকে এই ভাল কথাখিনি আপোনাৰ ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱ আপুনি ক'বনে এই ভাল কথাখিনি হয় নিশ্চয় ক'ম ওচৰ চুবুৰীয়াকতো কম আকৌ মোৰ যিবিলাক মানে ৰিলেটিভ আছে মোৰ বংশতে এনেকুৱা বেমাৰৰ মানে আছে বহুতৰে আছে মানে মই জনাত মোৰ বাইদেউ দাদা এনেকৈ বহুত ৰিলেটিভ আছে তেখেতসকলকো মই জনাম এইটো আপুনি কিমান টকাৰ মানে হেৰি কৰিছিলে আপুনি কোৰ্চ কৰিছিলে মানে মই কিমান টকা গৈছে ইতিমধ্যে মানে নেক্সট মাহৰ পৰা অকণমান দামটো কমি আহিছিলে মানে দুটামান মেডিচিন খাব নলগা হৈ গ'লে মানে ধৰকচোন 6,000 মান টকা এটা মাহত খালে আৰু কেৱল এজমাৰ কাৰণে নহয় মই এইটো কিডনী লিভাৰৰ কাৰণে খাইছিলোঁ বাৰু এজমাৰ কাৰণে খালে ইমান টকা নালাগে মাত্ৰ 3,000 মান টকাতে হৈ যাব মানে 1 মাহৰ কৰ্চটো মানে মোৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আছে কাৰণে মই গোটেইখিনি একেলগে আনিছোঁ মানে কিডনী লিভাৰ আৰু লাঞ্চখনৰ কাৰণে মোটামুটি 10,000 টকাৰ প্ৰডাক্ট আহিছে আপোনাৰ নাই 10,000 অহা নাই মই 3টা বেমাৰৰ চিকিৎসা কৰিছোঁ কিন্তু 6,000 মান টকাতে আহি গৈছে হয় আহি গৈছে আপুনি মোৰ ফেটি লিভাৰো আছিলে সেইটো কমপ্লিটলি ভাল হৈ গৈছে